নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বতৰটো বহুত বেয়া, তো ছাতি লৈ ওলাইছোঁ এনেকৈ ব্লগিং কৰিম বুলি। আজিৰ দিনটো একদম বৰিং হ'ব মই জানো, কাৰণ কিয় বৰষুণ দি আছে যিহেতু বৰিং হ'বই। তো আজিৰ দিনটোনো কি কৰোঁ, বাহিৰত যাব পাওঁ নে নাপাওঁ চাওঁ। যদি বাহিৰত যোৱাৰ সুযোগ পাওঁ তেন্তে আপোনালোকক এটা ভাল কিবা ঠাইত লৈ যাম, আৰু যদি নাপাওঁ তো আজি ঘৰুৱা ব্লগ কৰিম। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'টি। অলপ বৰষুণ দিলে আমাৰ গাঁৱত কাৰেণ্টটো নাইকিয়া হৈ যায় আৰু বহুত অসুবিধা হৈ যায়। এনেকৈ কাৰেণ্ট নাথাকিলে মোবাইলৰ চাৰ্জ দিব পৰা নাই, তো 30% মান চাৰ্জ আছে নেকি। সেয়ে ওলাই আহিলোঁ, যিখিনি পাৰোঁ আজি কভাৰ কৰিম। যেতিয়া অফ হৈ যাব তো অফ, একদম ব্লগিং অফ। তো যেতিয়া কাৰেণ্ট নাই তেতিয়াহে আকৌ কৰিব পাৰিম। আপোনালোকে চাব পাৰে আমাৰ ঘৰৰ ওচৰতে পথাৰখন কিমান সুন্দৰ, চাওকচোন। কেইদিনৰ পিছত এইবিলাকে সোণালী হৈ পৰিব, তো বহুত ধুনীয়া হৈ পৰিব। ইয়াত চাব পাৰে আপোনালোকে, একদম আমাৰ ঘৰৰ সন্মুখতে এই পথাৰখন। বতৰটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই, চাগে আকৌ বৰষুণ দিব। এয়া আমি দুজনে ওলাই আহিলোঁ ৰাস্তাত, তো আকৌ আৰু বৰষুণ দিয়াৰ সম্ভাৱনা আছে। আমি তাকলো আৰু মই ব্লগিং কৰি আছোঁ আজি। দিছ ইজ আমাৰ তাকলো বিস্কুট খায়, বিস্কুট খা, বিস্কুট খাই ব্লগ কৰি উম্মা দেখ গুড বয়। মুখখন কেনেকা কৰে গাহৰি গো কত এতিয়া কেনেকা কৰে গাহৰি গো কেনেকা কৰে। A few moments later. আমাৰ গাঁৱত আজি দিনটোৱে কাৰেণ্ট নাহিল, তো আহিলোঁ চন্দ্ৰহঁতৰ গাঁৱত। তো ইয়াত আহি ইহঁতৰ ঘৰত অলপ চাৰ্জ দিলোঁ, আৰু এতিয়া বাজি আছে প্ৰায় 4টামান বাজিল চাগে এতিয়া। তো ইয়াতে আছোঁ অলপ সময়। তো চন্দ্ৰহঁতে সেই সৌ চাইডে ফুটবল খেলিব গৈছে, তো মই ইমান ভাল নাপাওঁ ফুটবল খেলি। এতিয়া আগতে খেলিছিলোঁ সৰুতে, আজিৰ দিনটো এনেকৈ বৰিং হৈ গ'ল। তো আগতে কিছুমান ভিডিঅ' কৰিছিলোঁ, সেইবিলাকো এডিট কৰিব পৰা নাই। চ' সেয়েহে ভাবিছোঁ যে এই ভিডিঅ'টো আগত দিম, তাৰপিছত যিবিলাক মই 28 তাৰিখে এটা ইণ্টাৰভিউৰ কাৰণে গৈছিলোঁ সেই ভিডিঅ'টো আছে, সেইটো পিছত দিম ভাবিছোঁ। তো এই ভিডিঅ'টো আগতে চাব, তাৰপিছত সেইটো আহি আছে সোনকালে। কাৰেণ্টৰ সমস্যাটো বহুত আমাৰ গাঁৱত, তো এই সমস্যা কেতিয়া সমাপ্ত হ'ব নাজানো। চ' আই হোপ সোনকালে ঠিক হ'ব। এই কাৰেণ্টটোৰ কাৰণে ভিডিঅ' বনাবই সাহস নহয়, আপোনালোকে বুজি পাই নাই। এনেকুৱা হৈ যায় যে এডিট কৰিবলৈতো মোবাইলটো লাগিবই আৰু চাৰ্জটো থাকিবই লাগিব, কাৰেণ্টটো নহ'লে কি কৰিম। মোৰ পিছফালে কিমান সুন্দৰ পথাৰখন, তো ইয়াৰ এটা চিনেমেটিক শ্বট আপোনালোকে আগত চাই। চিনেমেটিক শ্বটটো চাই কেনেকুৱা পালে কমেণ্ট বক্সত প্লিজ জনাই দিব। তো এতিয়া গধূলিও হ'ল আৰু ঘৰতো যাব লাগে। আজিৰ দিনটো এনেকৈয়ে গ'ল। তো সৰুকৈ এটা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। তো আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ। চ' আজিলৈ বাই বাই।